Hello guys, welcome to my new YouTube channel. আজি মই আপোনালোকৰ মাজলৈ লাইছো মাছ আৰু বিলাহী টেঙাৰ জোল। এতিয়া আপোনালোকে চাব পাৰে মই মাছ ফ্ৰাই কৰিব লৈছো। এফালে অলৰেডি কেৰাহীত তেল গৰম কৰিছো। তেল গৰম কৰি পিয়াজ দিছো, তেজপাত দিছো, জলকীয়া দিছো আৰু এতিয়া পাঁচফোৰণ দিছো। পাঁচফোৰণ দি এতিয়া কাটি থোৱা আলুখিনি দি দিছোঁ মই। তাৰপিছত অকণমান এনেদৰে লৰাই দিয়ক। লৰাই মেলি আপোনালোকে হালধি আৰু নিমখ দি দিয়ক। তাৰপাছত আকৌ অকণমান লৰাই দিয়ক। লৰাই মেলি ঢাকি থৈ দিয়ক। অকণমান টাইমৰ কাৰণে ঢকাৰ পাছত আপোনালোকে আলু সিজালৈকে অকণমান ৱেইট কৰক। ৱেইট কৰি আপোনালোকে বিলাহী দি দিয়ক। বিলাহী দিয়াৰ পাছত অকণমান এনেদৰে লৰাই দিয়ক। লৰাৰ পাছত আপোনালোকে হাফ ফ্ৰাই কৰি থোৱা মাছ দি দিব। এতিয়া আপোনালোকে চাব পাৰে আলু আৰু বিলাহী সিজিলে। এতিয়া সিজাৰ পাছত মই মাছ দিলোঁ। মাছ দিয়াৰ পাছত আপোনালোকে আদা আৰু নহৰু দি দিব। আদা নহৰু দি মেলি অকণমান লৰাই দিয়ক। লৰাৰ পাছত আপোনালোকে ঢাকি থৈ দিব। ঢাকাৰ পাছত আপোনালোকে জোলৰ কাৰণে পানী দি দিয়ক। মই ইয়াত পানী 1 বাতি ইউজ কৰিছোঁ। আপোনালোকে যিমান খায় ইমানে দিব পাৰে। এতিয়া এক্সট্ৰাকৈ মাছো ফ্ৰাই কৰি থৈছোঁ ভাতৰ লগত খাবলৈ। চাওক কি ধুনীয়াকৈ সিজিলে। এতিয়া আপোনালোকে খাব পাৰে। আপোনালোকে চাব পাৰে মোৰ মাছৰ জোল হৈ গ'ল। এতিয়া মই মিহি মিহিকৈ কাটি থোৱা ধনিয়া দি দিছোঁ। ধনিয়া দিলে খাবলৈ খুবেই সোৱাদ হয়। এতিয়া আপোনালোকে চাব পাৰে মোৰ মাছৰ জোল ৰেডি। মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। শেষলৈকে চোৱাৰ বাবে থেংক ইউ। আকৌ লগ পাম আপোনালোকক মোৰ নেক্সট ভিডিঅ'টোত।